পংকজ ব্লগ অসম আজি এটা ধামাকা ভিডিঅ'লৈ গৈ আছে। আজি গৈ আছোঁ যোৰহাটৰ পৰা বোকাহাটৰ অভিমুখে। আপোনালোক ভিডিঅ'ত দেখুৱাম, ভিডিঅ'টো কি দেখিম ৰাস্তাত সেইবোৰ আপোনাক দেখুৱাই আছোঁ। আৰু ভিডিঅ' চাব, ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰিব। আৰু চেনেলটো যদি কোনোবা নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকন টিপি দিব, তাতে মই ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যন আগতে পায়। আৰু আজি মোৰ লগত আছে কোন আছে এতিয়া আপোনালোক দেখুৱাই আছোঁ। ফোনত মগাই আনিছোঁ মালটোক কোনটো দেখা পোৱা নাই, আপোনালোক দেখুৱাম ভিডিঅ'ত, আপোনালোক দেখি পাব তাক। আৰু এই গাড়ী লোড হৈ আছে, গাড়ী বোকাহাটত খালী হ'ব মালখিনি। আৰু ব'লক ভিডিঅ'টো চাই আপোনালোকে, ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰিব কিন্তু দেই। ব'লক আপোনালোকে চাব পৰা আমি পাই গ'লোঁ আপোনাৰ কলাক্ষেত্ৰ পাই গ'লোঁ। কলাক্ষেত্ৰ আমাৰ যোৰহাটত অৱস্থিত কলাক্ষেত্ৰ এখন আপোনালোকে চাব পাৰে। এইখন দেখুৱাই আছোঁ ৰ'ব, খালি বাহিৰৰ পৰা দেখুৱাম, ভিতৰৰ পৰা দেখুৱাব নোৱাৰিম এতিয়া, মানে বেলেগ দিনা আপোনালোক দেখুৱাম, ভিতৰৰ পৰিৱেশো দেখুৱাই থাকিম। আপোনালোকক এতিয়া বাহিৰটো দেখুৱাই আছোঁ, আপোনালোকে বাহিৰটো চাব পাৰে। এয়া চাই লওক, আপোনালোকো আহিব পাৰে। ইয়াত বহুত ধুনীয়া ধুনীয়া বস্তু আছে ভিতৰত, আপোনালোকে চাব পাৰে আহি পেলাই। আমাৰ যোৰহাটত অৱস্থিত এখন কলাক্ষেত্ৰ, এখন আপোনালোকে চাব পাৰে যোৰহাটত অৱস্থিত। এই এখন আগত গৈ আছে আমাৰ কাজিৰঙা ইউনিভাৰ্চিটি, বিখ্যাত যোৰহাটৰ বিখ্যাত ইউনিভাৰ্চিটি এখন কলেজ ইউনিভাৰ্চিটি আপোনালোকে চাব দেখুৱাই আছোঁ। আপোনালোকক ভিডিঅ'টো চাই থাকক আপোনালোকে। আৰু ভিডিঅ'টো আপোনালোকে যদি কোনোবা চেনেলটো নতুনকৈ চেনেলটো আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকন টিপি দিব, যাতে মই ভিডিঅ' দিলে আপোনালোকে মানে তহঁতে ভিডিঅ'টো পায়। আৰু ভিডিঅ'টো চাই থাকক। ব'লক চাব পাৰে আপোনাৰ কাজিৰঙা ইউনিভাৰ্চিটি গেট, এইটো ইফালে সোমাই যাব লাগে ভিতৰত, এইখন কাজিৰঙা ইউনিভাৰ্চিটি গেট এইখন। ব'লক ভিডিঅ'টো চাই থাকক আপোনালোকে, ভিডিঅ'টো ভাল লাগে লাইক এটা কিন্তু কৰিব খালি দেই। গোলাঘাট ডিষ্ট্ৰিক্ট সোমাম আৰু যোৰহাট ডিষ্ট্ৰিক্ট আমাৰ এই দলংখনৰ পৰা ইপাৰ হ'লে গোলাঘাট ডিষ্ট্ৰিক্ট পৰিব আৰু এইফালে যোৰহাট ডিষ্ট্ৰিক্ট। এতিয়া আমি যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা এতিয়া গোলাঘাট ডিষ্ট্ৰিক্ট পাৰ হ'ম। এতিয়া চাই থাকক আপোনালোকে। এইখন আপোনাৰ আমাৰ এই চাইডে হৈ গ'ল এইটো যোৰহাট ডিষ্ট্ৰিক্ট, এই দলংখন মানে নৈখনে কাটিছে আমাৰ এই চাইডটো, মানে নৈখনে কাটিছে। এইফালে এই চাইডটো আমাৰ যোৰহাট ডিষ্ট্ৰিক্ট আৰু এইটো আপোনাৰ এইপাৰ হ'লোঁ এইটো আপোনাৰ গোলাঘাট ডিষ্ট্ৰিক্ট। এই দলংখনে মেইন আৰু এইখন এইফালে চাইডটো আমাৰ যোৰহাট, এই চাইডে আপোনাৰ গোলাঘাট আপোনাৰ চাব পাৰে। এইটো গোলাঘাট ডিষ্ট্ৰিক্ট সোমাই গ'লোঁ এতিয়া। ব'লক ভিডিঅ'টো চাই থাকক। আমি পাই গ'লোঁ আপোনাৰ নেগেটিং, আপোনাক নেগেটিং দেখুৱাই আছোঁ, নেগেটিঙৰ ভিউ দেখুৱাম আৰু কেতিয়াবা সোমালে দেখুৱাম আপোনালোকক। আজি নোসোমাওঁ, এতিয়া দেৰি হৈছে, বোকাহাটত মানুহ পানী ৰখি আছে আৰু আপোনালোকক দেখুৱাই আছোঁ নেগেটিঙলৈ কোনফালে গৈ আছে। ব'লক আপোনালোকে ভিডিঅ' চাই থাকক আৰু আমি দেখুৱাই আছোঁ আপোনালোকক। এইফালে আপোনাৰ এই চাইডে এইটো গেটখন দেখিছে, গেটখনৰ ফালে নেগেটিং মন্দিৰলৈ সোমাই গৈছে, দেৰগাঁৱত অৱস্থিত নেগেটিং মন্দিৰ এইফালে এয়া। আৰু আগত এইফালে আপোনাৰ দেখিছে আপোনালোকে দেৰগাঁও, আমি সোমাম আৰু দেৰগাঁও সোমাম, বেছি দূৰ নাই, দেৰগাঁও আৰু 2 কিলোমিটাৰ আছে এইখিনিৰ। আৰু এইফালে আপোনালোকে চাব পাৰে, এইফালে আমাৰ দেৰগাঁৱত অৱস্থিত এইটো পুলিচৰ ট্ৰেইনিং কলেজ, ট্ৰেইনিং দিয়া হয় আমাৰ মানে ইয়াতে ট্ৰেইনিং দিয়া হয় পুলিচক। আপোনালোকে চাব পাৰে এয়া বহুত ডাঙৰ এৰিয়া বাৰু বস্তুটো, আপোনালোকক দেখুৱাই আছোঁ চাই থাকক। এয়া বাইদেউ আহিছে, এখন পুলিচ ট্ৰেইনিং কলেজ। আপোনালোকে যদি কোনোবাই পুলিচৰ ট্ৰেইনিং কৰিব ইয়ালৈ আহিব লাগিব, ইয়াতে ল'ব লাগিব ট্ৰেইনিংটো, চাব পাৰে আপোনালোকে। এয়া একদম মজা ভিউ আপুনি চব নাই, এইফালে একদম এইফালে আছে একদম বাগান একদম পূৰা চাব পাৰে। এইফালে চাইডতে আছে আপোনাৰ এয়া বাছ ষ্টপ, বাছ মানে আপোনাৰ বাছ ষ্টপ ৰাখিব পাৰে ইয়াত। এয়া চাব পাৰে আপোনালোকে। ব'লক আপোনালোকে চাই থাকক, খালি গৰু আগত কৈছে, ব'লক গৈ থাকক। বহুত গৰু ৰাস্তাত, মানে গৰুৱে বহুত দিগদাৰ কৰি গাড়ী চলাবলৈ। মেইন গেট নহয় নাই ইয়াত সোমাব আপোনাৰ আগত আছে মেইন আপোনাৰ মেইন গেটখন দেখুৱাই আছোঁ। ব'লক ভিডিঅ' চাই থাকক আৰু ভিডিঅ' যদি ভাল লাগে লাইক কিন্তু কৰিব কিন্তু দেই, ভাল লাগে লাইক কৰিব কিন্তু দেই। ব'লক দেখুৱাই আছোঁ, গাড়ী চলাই আছোঁ, ভিডিঅ' বনাই আছোঁ আপোনাক দেখুৱাবৰ কাৰণে। ব'লক ভিডিঅ' চাই থাকক, আমাৰ মেইন গেটখন দেখুৱাই আছোঁ। কলেজৰ মন্দিৰ হ'ব তাত, নাহৰগুৰিৰ মন্দিৰ, আৰক্ষী বাহিনীৰ মন্দিৰ হয়। ইয়াত দেৰগাঁও লিখা আছে, অসমৰ আৰক্ষী বাহিনী। আৰু এইকাৰণে আপোনাৰ দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টো।
bypass. ৰঙামাটি টুলগেট মানে ৰঙামাটিতে অৱস্থিত এটা টুলগেট বনি আছে মানে আপোনাৰ কামটো প্ৰায় সম্পূৰ্ণ হ'লেই আৰু এমাহত বস্তু হৈ যাব লাগে মানে টুলগেটখন তাৰপৰা দেৰগাঁৱত আৰু ইয়াত পইচা দিব লাগিব টুলগেটত এইটো আমাৰ ৰঙামাটি টুলগেট ৰঙামাটিত বনি আছে টুলগেট এইটো কাম সম্পূৰ্ণ হ'লেই পায় এতিয়া ইয়াত এইটো পুৰা কাম সম্পূৰ্ণ হৈ গ'ল প্ৰায়ভাগ ভিডিঅ' চাই থাকিব যদি ভাল লাগে লাইক কৰি দিব খালি লাইকটো মেইন মানে আৰু আজি মোৰ লগত কোন আছে আপোনাক দেখুৱাই আছোঁ যাব দেই কয়নাৰ পৰা মগাই আনিছোঁ ইয়াত আপোনাক দেখুৱাই যাব দেই এইজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এয়া চাওক এইজন কয়নাৰ মগাইছোঁ চাওক আপুনি কিবা এটা কৈ দিয়ক আপুনি ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব দেই আপোনালোকে চাই ভাল পাব আৰু ইয়াৰ এটা চেনেল আছে আপোনাক মই চেনেলটো লিংক ডিছক্ৰিপশ্যনত দি দিম এই চেনেল ইয়াত চাব সিদ্ধাৰ্থ ব্লগ বুলি আছে ব্লগটো আপোনালোকে চাব আৰু যদি ভাল লাগে লাইক কৰি দিবা ইয়াৰ চেনেলটো মানে নতুন ল'ৰানে বনাইছে আৰু ভিডিঅ'টো মানে ভাল লাগিলে লাইকটো কৰিলে মানে আৰু মানে অকণমান আৰু তেজতি দিব ল'ৰাটোৱে আপোনালোকে এখন ব্লগটো চাব ইয়াৰ ব্লগটো আপোনালোকে এখন লাইক কৰি দিবা ৰঙামাটি টাউন গৈ আছো তামাম অভিচং না মজাৰে যাব ছাগলী আগলৈ গুচি আহিব ছাগলী আগলৈ আহিলে দেখা যায় নুঠে আমাক মজা ভিউ ইয়াত আৰু ফুলৰ আপোনাৰ লৈছিলে আৰু মজা লাগিছে এইটো কমাৰগাঁও ভাবিছ কমাৰগাঁও ভাবিছ
ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব যাতে मैं वीडियो दिले आप लोग नोटिफिकेशन আগতে পায় नोटिफिकेशन चलो वीडियो में आगे बढ़ता हूँ चलिए আমি পাই গ'লো ডিব্ৰুগড় তিনিআলি আপোনাৰ চালক মংগলত তিনিআলি পাই গ'লো আপোনাৰ লিফ্টতে গৈছে গোলাঘাট ডিমাপুৰ নগাঁও এইফালে আৰু এইফালে চিধা গৈছে আপোনাৰ গুৱাহাটী আৰু ব'লক আমি গৈ আছোঁ চিধা এতিয়া আমি লিফ্টত যাব লগা নাই চিধা গৈ আছোঁ এইখন মংগলবাৰ টাউন আৰু গৈ থাকক গৈ আছোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব আৰু এটা কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে ব'লক ভিডিঅ' চাই থাকক আপোনালোকে আমি নাওজানলৈকে পাই গ'লোঁ গোলাঘাট নাওজান তিনিআলি আপোনালোকে গৈ আছোঁ গোলাঘাট টাউন চাই থাকক ভিডিঅ'টো আৰু ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব লাইক নকৰা ভিডিঅ' চাই লাইক নকৰা দি যায় ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব অলপ ভিডিঅ'টো আৰম্ভ কৰিছোঁ সোমাই গ'লোঁ গোলাঘাট ডিষ্ট্ৰিক্ট সোমাই গ'লোঁ গোলাঘাট আহি আছোঁ গোলাঘাট পালোহি আৰু আপোনালোকক দেখুৱাই আছোঁ গোলাঘাট টাউনৰ দৃশ্য দেখুৱাই আছোঁ আপোনালোকৰ ভিডিঅ' চাই থাকক সম্পূৰ্ণকৈ ভিডিঅ' আপোনালোকে কাটি চাব ভিডিঅ'টো কাটি চালে আপোনালোকে গোলাঘাট দেখি নাপাব সেইকাৰণে ভিডিঅ' সম্পূৰ্ণকৈ চাব ভিডিঅ'টো চাই থাকক ভিডিঅ'টো ব'লক ইয়াৰ পৰা 1 কিলোমিটাৰ আছে গোলাঘাট টাউনলৈ আপোনাৰ গোলাঘাট টাউনৰ দৃশ্য আপোনালোক দেখুৱাই আছোঁ এইখন নেদেখুৱাওঁ গোলাঘাট টাউনৰ দৃশ্য দেখুৱাই আছোঁ ব'লক ভিডিঅ' চাই থাকক এতিয়া আমি গোলাঘাট টাউন পাই গ'লোঁ সোমাই গ'লোঁ ইয়াত গোলাঘাটৰ আপোনালোকে গোলাঘাট আহিলে পেৰাখন নাপাব পেৰা আহিলে মজা পেৰা বনাই দিওঁ গোলাঘাটৰ পেৰা আপোনাক খাই লওক গোলাঘাটৰ পেৰা মানে মজা ইয়াত ফেমাছ গোলাঘাট পেৰা খালে বেছি ফেমাছ আপোনাক পেৰা খাই যাব গোলাঘাট টাউন পাই গ'লোঁ ভিডিঅ'টো ইমানটা সামৰণি মাৰিলোঁ ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে আৰু কোনোবা যদি চেনেলটোলৈ মোৰ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষত থকা বেল আইকন টিপি দিব যাতে মই ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যন আগতে পায় ঠিক আছে ভিডিঅ'টো ইমানটা সামৰণি মাৰিলোঁ